গাইজ গুঞ্জন মনু জোনালী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই। আজি মই আহিছোঁ লখিমপুৰত অৱস্থিত মাধৱদেৱ থানলৈ। আহকচোন চাওঁ। আহকচোন ভিতৰ ভাগলৈ সোমাই যাওঁ। আজি ভিডিঅ'টোনো কি আছে, এয়া হৈছে মূল গেট শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। আমি এয়া ধুনীয়াকৈ গেটৰ সন্মুখেৰে সোমাই গ'লোঁ। আহকচোন ভিডিঅ'টো চাই থাকোঁ সম্পূৰ্ণকৈ, তেতিয়াহে হয়তো বুজিব পাৰিব আজি কি আছে এই ভিডিঅ'টোত, নহয় জানো? সেয়েহে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজত আজি অকণমান মনটোকে ভাল লাগি গৈছে এনেকুৱা ঠাইবোৰলৈ আহি। এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মভেটি উজিৰৰ টোল। এইকণ ঠাইতে তেখেতে বসবাস কৰিছিলে। দেখিছেনে ইমান সুন্দৰকৈ সংৰক্ষিত কৰি থোৱা হৈছে। আৰু এয়া হৈছে নামঘৰ ভাগ। এয়া হৈছে সংঘৰীয়া নামঘৰ। ইয়াতে দুভাগ নামঘৰ আছে, সংঘৰীয়া আৰু মাহেকীয়া। এই ভাগ হৈছে সংঘৰীয়া নামঘৰ। দেখিছেনে কিমান ধুনীয়াকৈ ৰখা হৈছে, কৃষ্ণ হে প্ৰভু দুখদাই নধৰিব। আৰু এয়া হৈছে মাহেকীয়া নামঘৰ ভাগ। ইমান সুন্দৰ, চাওকচোন সেইজোপা গছ, কলগছ, কলফুলৰ গছ বোলে। মই আইতাগৰাকীক সুধিছিলোঁ, তেখেতেই ক'লে। আৰু আইতাগৰাকী আহি বহি আছেহি। যিহেতু ইয়াত প্ৰতি বৃহস্পতিবাৰে, আমি বৃহস্পতিবাৰে আহিছোঁ, বৃহস্পতিবাৰে আবেলি নাম গাই সকলো গোপিনী এক হৈ। আৰু এয়া দেখিছেনে উজিৰৰ গৃহ। ইয়াতে মাধৱদেৱে এইকণ ঠাইতে তেখেত বসবাস কৰিছিলে। উজিৰৰ গৃহ দেখিছেনে কিমান সুন্দৰকৈ সংৰক্ষিত কৰা হৈছে। আৰু এয়া হৈছে পাটনাট, মাধৱদেৱে ইয়াৰ পৰাই পানী খাইছিলে। তেখেতে খোৱা পানীৰ এটা কুঁৱা আছে, তেখেতে কুঁৱাৰ পৰাই পানী খাইছিলে। আৰু কুঁৱা ভাগ আপোনালোকক দেখুৱাই আছোঁ, চাওকচোন ইমান সুন্দৰ, ইমান পৰিষ্কাৰ পানী, দেখিলেই আপোনাৰ ভাল লাগি যাব। এয়া পানী বোলে অকণমান খাবও লাগে আৰু অকণমান মূৰত ল'ব লাগে। সেয়েহে ময়ো অকণমান খালোঁ আৰু মূৰত লৈ ল'লোঁ। পৰিষ্কাৰ পানী বহুত ভাল। আৰু এয়া হৈছে পুখুৰী। দেখিছেনে ইমান ধুনীয়া পুখুৰী। লখিমপুৰ জিলাত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীলৈ আপোনালোক সকলোকে আহিব বুলি আশা কৰিলোঁ। ইমান ধুনীয়া ঠাই, সেউজীয়াৰ পৰিৱেশত আহিলে আপোনালোকৰ মনটোৱে ভাল লাগিব। যিহেতু ভগৱানৰ থান, নহয় জানো? ভগৱান শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানলৈ সকলো আহিব, সকলোৰে মনৰ কামনা পূৰণ হ'ব, নহয় জানো? আহিবচোন, নহাকৈ নাথাকিব দেই। আজিলৈ ভিডিঅ'ত ইমানেই আছিল, বিশেষ একো নাই। সকলোৱে মোক মৰম দিব বুলি আশা কৰিলোঁ।